ও না জানো তোমার মায়া হে প্রভু নারায়ণ, না জানো তোমার মায়া। ও নিচিনো তোমার মায়া হে প্রভু নারায়ণ, নিচিনো তোমাৰ মায়া। প্ৰভুৰ মায়া বুজাটো ইমান সহজ নহয়, আমি চিনি পোৱা নাই। চিনি নোপোৱাৰ কাৰণে আমি সদায় জীয়াই থাকিম বুলি ভাবিছোঁ। সেইকাৰণে সেইসকলে ভকতি কৰোঁতে আপোনাক মোক হাঁহিছে। যুধিষ্ঠিৰক সুধিছিলে কথা এটা, বোলে হেৰা যুধিষ্ঠিৰ, পৃথিৱীৰ আটাইতকৈ আচৰিত কথাটো কি? বোলে পৃথিৱীৰ আটাইতকৈ আচৰিত কথাটো হৈছে এই সংসাৰলৈ জীৱ আহি আছে, গৈ আছে, জন্ম হৈ আছে, মৃত্যু হৈ আছে, কিন্তু জীয়াই থকা জীৱকেইটাই কেতিয়াও মৰিম বুলি নাভাবে। বোলে এইটোৱে পৃথিৱীৰ আটাইতকৈ আচৰিত কথা। আপোনাৰ ভাবে ভাবিছে নি বাৰু কোনোবাই মৰিম বুলি? কাৰোবাৰ মনলৈ আহিছেনে বাৰু? নাই অহা। আমি সদায় জীয়াই থাকিম বুলিয়ে ভাবোঁ। সেইকাৰণে আমাৰ অহংকাৰ আহে মনলৈ, তইহে তই, মইহে মই।